আশা কৰো আপোনালোক ভালে আছে আৰু মইতো একদম ভাল সো আজি ঈদৰ আগা দিনা হয় সো কালি আমাৰ ঈদ হয় সো ঈদৰ কাৰণে মই একো লোৱা নাই মোক একো নিদিলে দেউতাই আৰু মইতো চাকৰি এৰি কিনে ঘৰত বহি আছো ঘৰত বহা নাই বাৰু দিব মানে পোষ্টিংটো আগষ্টত দিব চাগে সো ৰেষ্ট ল'ব দিছে আমাৰ মামাই আৰু জানে কালি আমাৰ ঈদ বুলি ক'লোৱে কিন্তু কালি আমাৰ বকৰি ঈদ হয় আমি বকৰি ঈদ বুলি কওঁ আৰু এইটো বকৰি ঈদত মানে সকলোৱে যাৰ যাৰ মানে সক্ষম হয় সো মানে কুৰবানী দিবৰ কাৰণে খোজে আৰু সো আমাৰো দিব আৰু আমিও কালি দিম আৰু এইটো কি জানে বহুত গৰম সো আৰু ক'বই নালাগে টিচু হয় টিচু ব্যৱহাৰ হয় সো আপোনালোকে কি কি কাপোৰ কিনিলে মোক একো নিদিলে মোক দেউতাই একো নিদিলে জানে একোৱে নিদিলে মনটো সেইটো কাৰণে বহুত দুখ লাগিছে কিন্তু নাই লগা সো মানে মই যোৱা ঈদতে দুইযোৰ কাপোৰ লৈছিলোঁ ঠিক আছে দুইযোৰ কাপোৰ মানে এযোৰ পিন্ধিছিলোঁ এনেই মানে ঈদত পিন্ধা নাছিলোঁ এনেই বাহিৰত ক'ৰবাত ওলাই যাওঁতে পিন্ধিছিলোঁ সো আৰু এযোৰ কাপোৰ আছে সেইযোৰ কাপোৰ মই পিন্ধাই নি দেখুৱাওঁ কিন্তু এনে জাষ্ট দেখুৱাম আপোনালোকক আৰু এটা বস্তু দেখুৱাম আজি সেইটো হ'ল আৰু কি জানে মই আজি পূৰা 6টা বিছত উঠিছোঁ কি কৰিলোঁ ইমান সময় নিজে নাজানো একো কৰা নাই দেউতাৰ কাৰণে উঠিছোঁ দেউতাই বহুত খং কৰি আছিলে দেউতাক মানে ব্ৰেকফাষ্টটো বহুত জলদিকৈ দিব লাগে ডায়েবেটিছ আছে চ' সেইটো কাৰণে উঠিলোঁ উঠি কিনে ব্ৰাছ ট্ৰাছ কৰিলোঁ কৰি কিনে দেউতাৰ আগতে ফাৰ্ষ্ট চুগাৰ চেক কৰিলোঁ কমিছে বাৰু এদিন ট্ৰাই কৰিম আপোনালোকক সেই চুগাৰ চেক কৰা সেই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চ' তাৰে পিছত ৰুটি বনালোঁ দেউতাক দিলোঁ আমি খালোঁ চাহ খাই আহি অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পিছত মানে আজি ব্লগটো ষ্টাৰ্ট কৰা অকণমান দেৰিয়ে হ'ল কিন্তু উপায় নাই আৰু তথাপিও কৰিছোঁ আৰু চ' আৰু এটা বস্তু দেখুৱাম মই কাপোৰৰ লগতে আৰু এটা বস্তু দেখুৱাম মানে এইটো মোৰ ৰুমৰে হয় হা কি পাৰ্টছ হয় ন মোৰ ৰুমৰ কাৰণে আনিছোঁ চ' গোটেইখিনি দেখুৱাম আপোনালোকক আৰু দাম কিমান জানে অনলি 3200 আৰু লগতে মেইন আপোনাৰ ডিজাইনটো কেনেকুৱা লাগিছে মানে মোৰ চইচটো কেনেকুৱা লাগিছে সেইটো জনাব মোৰ চইচ মানে কি মোৰ মাও আছিলে দেই চ' ডিজাইনটো কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব চ' তেতিয়াহ'লে ভাল পাম ন চ' মই লোৱা বস্তুটো এতিয়া হয় এইটো কি হয় অকল গ্লাছ সেয়া এইটোৱে হয় মোৰ বেডটো দেখিছে কিন্তু নাজানো আৰু এইটো তল চাইড হয় সেইখিনি তল চাইড হয় চ' এইটো অকল গ্লাছ চ' সেয়া ভিতৰত কি আছে আপোনালোকক দেখুৱাম চ' মই জাষ্ট তেনেকৈ ৰেডি কৰিছোঁ আৰু দেখা পাবনে নাই নাজানো চ' একদম ওপৰত মোৰ আইৰণ আছে আৰু এটা পলিথিনত কিবা এটা আছে আৰু চ' ইয়াতে মোৰ ভিডিঅ' বনোৱা ট্ৰিপত আৰু হেৰি থাকে মাইক্ৰফোনটো থাকে ইয়াতে কিন্তু এতিয়া খালী হৈ আছে চ' তাৰে পিছত এইটো মোৰ হোল ক্ৰীম ৰিবন চুলি বন্ধা চ' এভৰিথিং এইটোত থাকে এয়া তাৰে পিছত এইটোত মোৰ কি হয় এইটো চশমা হয় মোৰ ছানগ্লাছ হয় চ' এয়া একো নহয় টিচু পেপাৰ এয়া চুলি বন্ধা চ' ভাত খালোঁ কাৰণে উগাৰ আহিছে দেই বেয়া নাপাব ইগন'ৰ কৰিব চ' সেইটো মোৰ হেণ্ডবেগ হয় এয়া হেণ্ডবেগ চ' আকৌ তলত আপোনাৰ কেইটা বক্স আছে এটা দুটা তিনিটা আছে চ' খুলি দেখুৱাব লাগিব ন দেখুৱালে আৰু কি হ'ল সেইটো খুলিছোঁ এয়া ইয়াতে মোৰ চাবি চব ইয়াতে আছে
ললো চাবি তলত বা কি আছে নাজানো জানো বাৰু ৰ'ব খুলিছোঁ এয়া মোৰ কাপোৰ চ' এয়া মোৰ মোজা চোজা আৰু এইটো মোৰ নোটবুক আৰু এইটো খোলো ইয়া খুলিছে ইয়াতে মোৰ কাপোৰ পুৰা ফল্ড কৰি থৈ দিছোঁ আৰু থ'ব লাগে কিন্তু মই সময় পোৱা নাই ঈদৰ কাৰণে বহুত বিজি মানে ব্যস্ত আৰু থ'ম মানে আৰু এই বহুত জোৰকৈ লগালোঁ দেই বেয়া নাপাব চ' ডিজাইনটো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব একদম তললৈকে দেখুৱাইছোঁ চ' কেনেকুৱা লাগে জনাব ফ্ৰণ্টটো দেখুৱাব লাগিব ন মোৰ পেটত কিবা কিবি আছে দেই দেখুৱালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব